হাই বন্ধু-বান্ধৱসকল, কি খবৰ আপোনালোকৰ? ভালনে? এয়া আজি আমাৰ কণমানি গোসাঁইঘৰৰ অকণমান অন্নপ্ৰাশন পাতিছোঁ। তাক ধুনীয়াকৈ সেইকাৰণে ফুল তুলসী দিবলৈ গাটো ধুৱাই লওঁ। গাটো ধুৱাই কৰি গামোচাখন দি মেৰিয়াই লৈ আহিছোঁ ভিতৰলৈ। বায়েকে দেখিছেনে পূজাৰী নিচিনা তাক ফুট এটাও দি দিছে। এইফালে বৰমাকে একদম খানা বনোৱাত ৰেডি হৈ আছে। বৰমাকে মাছৰ তৰকাৰী আৰু এইফালে মাংস তৰকাৰী বনাই আছে। পূৰা কাৰিকৰ কামত লাগি আছে। বৰমাকে কাৰিকৰত লাগি গৈছে। এয়া ভগৱানৰ ওচৰত ভাবিলোঁ তাক অকণমান আশীৰ্বাদ লওঁ বুলি সেই তাৰ কাৰণে অকণমান থাপনাৰ ওচৰতে পুথি পঢ়ালোঁ। দেখিছেনে আমাৰ কণমানিয়ে পূৰা পুথি শুনি আছে, পুথিখনত ব্যস্ত হৈ আছে পূৰা। এইপিনে সিনো আজি কিনো চুৱে, চবেই অকল ফূৰ্তিতে তাক কিতাপ পেন এনেকৈ দিলে, কিন্তু চুৱে মোৰ আকৌ মনটো অলপ ভয়হে লাগিছিলে। সি বা কি চুৱে, কিতাপ চুবনে নুচুৱে? মানুহে কয় ন কিতাপ চুলে পঢ়াত ভাল হয়। সি পিছে প্ৰথম ফোন চুলে, তাৰপিছতহে কিতাপ চুলে, প্ৰথমতেই কিতাপ নুচুলে। সেইকাৰণে অকণমান মনটো বেয়া লাগি গৈছে। একো নাই, কপালত যি আছে তাকে হ'ব ন। এইফালে এয়া অন্ন দিব হৈ গ'ল। এতিয়া এয়া জেঠাইকে দিব, জেঠাইকে দিলে পিছতে মই দিলোঁ। চবেই এতিয়া অকণ মুখত দিব আৰু চেলেকাই দিব, ইমান নিদিয়ে আৰু। চবেই আৰু বৰমাকহঁতে দিছে, এইপিনে জেঠাইকে দিছে, ককাকে দিব, আইতাকে দিব, চবেই অলপ দি দিছে আৰু কোনটো খোৱা হয় আৰু। সি নাৰ্ভাছ হৈ গৈছে, ভাবিছে আজি মোৰ লগত কি হৈ আছে। এয়া ঠিকে আছে, আজিলৈ মই আহোঁ। এয়া নমস্কাৰ, বাই বাই।